হাই গাইজ, ভালনে আপোনালোকৰ? মোৰতো ভাল আৰু আশা কৰোঁ আপোনালোকৰো ভাল। আৰু মই আপোনালোকক ভিডিঅ' দিব পৰা নাই, অলপ ভিডিঅ' দিম বুলি ভাবিছোঁ। চেষ্টা কৰিম আৰু কিমান দিব পাৰোঁ। আশা কৰিছোঁ আপোনালোকে চাব। আৰু বাহিৰত কুকুৰে ভুকি আছে, চাউণ্ড পাইছেই চাগে। মানে এতিয়া ৰাতি হ'ল, মই ৰাতিপুৱাৰ পৰা ভিডিঅ' কৰি ৰাখিছোঁ অলপ, এতিয়া দিম আৰু চাব আপোনালোকে। চুঙা পুৰা হৈ আছে, লগতে গাই এজনী আহিছে ওচৰৰ, তাই সদায় আহে মানে আমাৰ ঘৰত খাবলৈ। দুপৰীয়াও আহিব, ৰাতিপুৱাও আহিব, পাৰিলে সন্ধিয়া সময়তো আহে। সেয়াও কৰিছে। তো আমাৰ কুকুৰজনী জুই খুৱাব আহিছে, তাৰ লগত বাচ্ছাটো। গাইজনীও পিছে পিছে গৈছে চুঙা খাবৰ কাৰণে। আমাৰ চুঙা ৰেডি, এতিয়া গাখীৰ লগত, গুড়ৰ লগত হ'ব আৰু গৰম এয়া ধোৱা ওলাই আছে। এতিয়া মই অলপ মালপোৱা পিঠা বনাবৰ বাবে প্ৰস্তুত কৰিছোঁ। ইয়াত দিছোঁ মই গুড়, নাৰিকল আৰু অলপ আটা, অলপ পিঠাগুড়ি মানে জহা চাউলৰ পিঠাগুড়ি, অলপ বৰা চাউলৰ পিঠাগুড়ি, আৰু এইফালে এটা দিলোঁ। ফুলিটো দিছে কি হয় নাজানো। এখন হাতে ভিডিঅ' কৰিবলৈ আৰু বনাবলৈ অলপ অসুবিধা হয়। মালপোৱা ৰেডি, বেটাই খাই আছে। মিঠাইও বনালোঁ বুলি নাভাবিব আকৌ দেই, বেলেগে দিয়াহে বিয়া। এয়া পুৰি বেলি থৈছোঁ, বনাম এতিয়া। পুৰি হৈ গ'ল, ৰেডি। ইয়াক এতিয়া খাব দিব পাৰোঁ। এয়া মোৰ মাছ কাটিবলৈ বহুত সময় লাগিলে, কাটি বাচি ৰেডি। এইখিনি অলপ সৰু সৰু কি মাছ পাম মই নাজানো, আৰু এইটো ৰৌ মাছ আছিলে নেকি, গোটেই কাটিলোঁ। এতিয়া অলপ বনাম, গোটেইখিনিতো নবনাওঁ, মানুহ অকল 3জনহে। তো এতিয়া বিলাহীৰ লগত বনাম, বিলাহী, পিঁয়াজ আৰু আদা 1 পিচ। বিলাহী হয়, মাছটো ফ্ৰাই কৰি আছোঁ। মই কেৰাহীত তেল দিলোঁ, এতিয়া অলপ জিৰা দিম, গোটা জিৰা, পিঁয়াজ দিছোঁ। আপোনালোকে ভাবিব পাৰে মই পিঁয়াজ ঢালি সদায় ভিডিঅ'বিলাকত পিঁয়াজ দিওঁ আৰু মানে পানী দি দিওঁ নেকি, কিন্তু মই নিদিওঁ। বহুত দেৰি মানে মই ফ্ৰাই কৰোঁ, ভাজোঁ মছলাখিনি। বাট ভিডিঅ'টো ইমান দীঘল হ'বৰ কাৰণে মানে কাটি দিওঁ আৰু। এতিয়া মোৰ মছলাখিনি ভাজি হৈ গ'ল, এতিয়া মই পানী এড কৰিম ইয়াত। চব মোৰ সেইখিনি একদম অলপ বনাইছোঁ। আমাৰ চব্জি হৈ আছে, মাছখিনি, আৰু আনফালে মাছ কেইজনমান ফ্ৰাই কৰিলোঁ মিষ্টাৰৰ কাৰণে। আৰু ইয়াত মই এতিয়া অলপ আদা দি দিলোঁ। তো মোৰ বনাই মেলি হৈ গ'ল, এতিয়া খাম আৰু শুম। মানে অলপ দেৰি হ'ব, এওঁ শুই আছে, বেটাই পঢ়ি আছে।
তো মই বনাই মেলি ৰেডি হৈ বহি আছোঁ অলপ কিবা কিবি ফোনত চিৰিয়েল টিৰিয়েল চাম চাই মেলি খাম তাৰপিছত বাই বাই গুড নাইট